নমস্কাৰ বন্ধুসকল, মই মতিউৰ ৰহমান আমাৰ এগ্ৰো প্ৰজেক্টৰ তৰফৰ পৰা আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখুৱাম মুৰ্গীৰ কাৰণে কম খৰচত ঘৰ আপোনালোকে কেনেকৈ বনাব। এই চাই আছে মই মোৰ ঘৰত প্ৰায় 300-350 মান লোকেল মুৰ্গী আৰু লেয়াৰ মুৰ্গী আছে। এইখিনি কাৰণে মই খুব কম খৰচত নেট আৰু প্লাষ্টিকৰ বস্তাৰে ঘৰ বনাইছোঁ। সেই দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকে যদি বনায় তেনেহলে আপোনালোকৰ ঘৰত যদি কিছু মুৰ্গী আছে 200 বা 100 যিমানে মুৰ্গী আছে কম খৰচত আপোনালোকে ঘৰ কেনেকৈ বনাব আপোনালোকক দেখুৱাম। এয়া চাই আছে, এয়া মই ঘৰটো বনাইছোঁ। এটো একদম কম খৰচত, খুব বেছি আপোনালোকৰ 1500 পৰা 2000 টকা খৰচ হ'ব এনেকুৱা এটা ঘৰ বনালে। এয়া মই এনেকৈ দৰ্জা বনাইছোঁ, আকৌ বতাহ অহা যোৱা কৰিবৰ কাৰণেও ব্যৱস্থা ৰাখিছোঁ। ইয়াৰ ভিতৰত বাঁহ বান্ধি দিলে মুৰ্গীখিনি বেছিভাগ মুৰ্গী মানে ওপৰত থাকি বেছি ভাল পায়। মই বাঁহ বান্ধি দিম আৰু সৰু সৰু মুৰ্গীৰ পোৱালি গিটা বাঁহত উঠিব নোৱাৰে, তলতো আছে, ডাঙৰো আছে, ডাঙৰবিলাকো আহিব। আৰু ঘৰটো আপোনালোকে এনেকৈ বনাই ল'ব পাৰে। এয়া চাইছে মই এইটো যাতে দিনৰ বেলাত এইটো বস্তাটো উঠাই ওপৰত বান্ধি দিলে বতাহো সোমাব পাৰে আৰু এইটো বৰষুণৰ সময়ত আপুনি জাপিও দিব পাৰে। আৰু এনেকুৱা পৰিৱেশত দিছোঁ যাতে অলপ জাগা লাগিব ঘৰটো বনালে, যাতে অলপ মুৰ্গীখিনি বাহিৰত ওলাই ঘূৰা-ঘূৰি কৰিব পাৰে তেনেকুৱা জাগা লাগিব। জাগাটো আপোনালোকে এনেকৈ বেৰ দিব যাতে মুৰ্গীখিনি বাহিৰত নাযায়, লোকৰ ঘৰত নাযায় বা লোকচান নহয়। এনেকৈ বাহিৰৰ বতাহটো যাতে আহিব পাৰে সেইকাৰণে আপোনালোকে 2 পাটকৈ নেট লগাই দিব গোটা খুঁটি, আৰু তলত আপোনালোকে এনেকৈ বস্তাৰে বেৰ দি দিব যাতে বাহিৰা কুকুৰ মেকুৰীয়ে জাপ দিব নোৱাৰে আৰু মুৰ্গীক ভয় খুৱাব নোৱাৰে, মুৰ্গীখিনি যাতে বাহিৰ ফালে যাব নোৱাৰে তেনেকৈ আপোনালোকে ব্যৱস্থা কৰি দিব। এয়া মই তেনেকৈ একদম দৰ্জা বেৰ চাৰিওফাল ওপৰলৈকে, ওপৰৰ চালি যোনটো আছে চালিটো মই তেনেকৈ বস্তাৰে বনাই দিছোঁ। চাইছে এনেকুৱা এটা ডাঙৰ জাগা হ'লে বা অলপ সৰু হ'লে হ'ব। মুৰ্গীখিনি গোটেই দিন ঘৰত ভিতৰত থাকিলেও চেহেৰা ভাল নাথাকিব, অলপ বাহিৰত এৰিব লাগিব, ঘূৰা-ঘূৰি কৰি সিহঁতে যাতে বিচাৰি অলপ খায়। আপোনালোকে দানাও দিব যাতে সিহঁতে নিজেও বিচাৰি কিছু খায়। এনেকৈ উৰি ফুৰিবৰ কাৰণে সিহঁতৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব। আৰু যদি ঘাঁহ গজিব পাৰে এইখিনি জেগাত আৰু বেছি ভাল হ'ব। এতিয়া ঘৰটো দেখুৱাম আপোনালোকক। এয়া চাইছে চালিটো কিবা এটা বাঁহৰ কিবা এটা অলপ পাতল বেৰ হ'লে হ'ব। বেৰ দি ওপৰত ত্ৰিপাল দি দিছোঁ আৰু এনেকৈ ফুটা ফুটি খালি আপোনালোকে চিলাই কৰি বান্ধি এনেকৈ লগাই দিলেই হ'ল। আৰু এনেকৈ আপোনালোকে কম খৰচত ঘৰ বনাই ল'ব পাৰে। যিসকল নতুন বন্ধুৱে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল বটনটো দবাই দি লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, আপোনালোকৰ শুভ হওক।